নমস্কাৰ। কবিতাৰ শিৰোনাম আমি জয়ী হ'বই লাগিব। কবি মনজিৎ হাজৰিকা। আবৃত্তি কৰিছে পাৰ্থজ্যোতি বৰুৱাই। এই যুদ্ধত আমি জয়ী হ'বই লাগিব, শত্ৰুক আমি ৰুধিবই লাগিব। মনত ৰাখিব, এই যুদ্ধত কোনো সেনাপতি নাই বোলাই নিবলৈ আমাৰ বাট। এই যুদ্ধত সেনাপতিও আমিয়ে, সৈনিকো আমিয়ে তৈয়াৰ কৰিম যুদ্ধৰ নীতি। ভয় সংশয় দুচিন্তা দুৰ্বলতা ত্যাগ কৰি সাহস আৰু ধৈৰ্য্যেৰে যুদ্ধ কৰি জয়ৰ পতাকা আমি উৰুৱাব লাগিব। আমি যুদ্ধত জয়ী হ'ব লাগিব। এই যুদ্ধ শৰাইঘাটৰ কিংবা পানিপথৰ যুদ্ধ নহয় প্ৰথম বা দ্বিতীয় বিশ্বযুদ্ধ। এই যুদ্ধ অদৃশ্য শত্ৰুৰ বিপক্ষে, এই যুদ্ধ কৰোণাৰ বিপক্ষে। এই যুদ্ধত মৰণাস্ত্ৰ নালাগে বৰটোপ শিলৈ কিংবা মিছাইল। এই যুদ্ধত লাগিব সহযোগিতা, লাগিব সহনশীলতা, লাগিব ত্যাগ আৰু লাগিব ধৈৰ্য। এই যুদ্ধ একক যুদ্ধ। মই মোৰ সতে, তুমি তোমাৰ সতে, আপুনি আপোনাৰ সতে আৰু তেওঁ তেওঁৰ সতে যুঁজিব লাগিব। উৰণীয়া মনটোক বান্ধি আপুনি মই আৰু আমি ঘৰতে সুখতে থাকি ৰক্ষা কৰিব লাগিব মানৱ সভ্যতা। আমি পণ কৰিব লাগিব। ঘৰতে থাকিম, সুখলে থাকিম, নিজকো ৰাখিম, পৰিয়ালকো ৰাখিম, গাঁওখন ৰাখিম, দেশখন ৰাখিম। সামাজিক দূৰত্ব বজাই ৰাখি অদৃশ্য কৰোণাক পৰাস্ত কৰি মানৱ সভ্যতা ৰক্ষা কৰিম। আমি মানৱ, জীৱ শ্ৰেষ্ঠ। মানুহে মানুহৰ বাবে অদৃশ্য শত্ৰু কৰোণাক বশ কৰি এই যুদ্ধত আমি জয়ী হ'বই লাগিব। ধন্যবাদ।